এনেকৈ বনাই খাই চাবচোন, এৰিব নোৱাৰিব, ইমানেই সোৱাদ হয় যে। চাওকচোন কিমান ধুনীয়া আছে, কালাৰটোতো কালাৰে মানে ঢকহা অমিতা খাই পাইছে হয়তো, এনেকুৱা পকা অমিতা তৰকাৰী বহুতে খাই পোৱা নাই। যদিও খাই পাইছে, মই কেনেকৈনো বনাইছোঁ তাকে দেখাম। এয়া ঘৰৰে অমিতা হয়, দুটা মানে চৰাই বহুত অনিষ্ট কৰিছে, যদিও ঠাণ্ডা বতৰ তথাপিতো ঘৰৰে ফল হয় আৰু মাছৰ লগত মিলিলেতো ক'বই নালাগে ন। চাওকচোন এয়া অমিতা পাৰি আনিলোঁ, তাৰ পৰা এপিচ লৈ লৈছোঁ, মানে মানুহ কম যিহেতু বেছি লোৱা নাই, তাৰ পৰা এপিচ লৈছোঁ আৰু ফাইনেলি কাটি লৈছোঁ টুকুৰা টুকুৰিকৈ, ধুই ল'লোঁ, লৈ কাটি লৈছোঁ। কাটি লৈ এতিয়া মই কেনেকৈ বনাওঁ তাকে দেখাই আছোঁ। কেৰাহীতে তেল দি তাতে এতিয়া সেই নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া, পকা জলকীয়া এনেকৈ সকলোখিনি তাতে দি দিছোঁ, দি এতিয়া ভাজি দিছোঁ। আৰু অকণমান থেতালি লোৱা আদা তাতে দি দিছোঁ, তেলতে দি দিছোঁ, দি লৰাই দি এতিয়া কাটি লোৱা অমিতাখিনি দিলোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ, দি আকৌ ধুনীয়াকৈ মই লৰাই দিম। আৰু তাৰপৰা আগতে মানে মাছখিনি ভাজি থ'লোঁ, সেইখিনি দেখাব নোৱাৰিলোঁ, মানে নেদেখালোঁ কাৰণ সেইখিনি কৰিবই লাগিব। তাৰ বাবে মই কি কৰিছোঁ, কেঁচা জালুক, জিৰা, নহৰু, আদা আৰু জলকীয়া, যিহেতু অকণমান মছলা বনাম ন, ভাজি ল'লোঁ, যে তাতে গৰম পানী আছিলে সেয়া দি দিলোঁ, দি ধুনীয়াকৈ উতলিছে, উতলাই দিছোঁ, উতলি আছে, তাতে ইয়াৰ ভাজি লোৱা মাছখিনি দি দিম, সেয়া দি দিছোঁ, দি এতিয়া খুব ধুনীয়াকৈ উতলাইছোঁ, এটা দি লৰাই দিছোঁ। আপুনি কেনেকৈ বনাই নাজানে সেইটো জনাব হা, আৰু যদি বনাই খোৱা নাই তেনেহ'লে এনেদৰে বনাই খাই থাকিব, খুবেই সোৱাদ হয়। আৰু ভাবিলোঁ ভিডিঅ' কৰি থওঁ, ফাইনেলি মোৰ হৈ গৈছে, বাকী দিলোঁ, হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই, আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম, বাই। সকলো ভালে থাকক দেই।